নমস্কাৰ বন্ধুসকল স্মাৰ্ট লাৰ্ণিং গাইডলৈ আপোনালোক সকলোকে স্বাগতম জনাই আজি আমি আলোচনা কৰিবলৈ ওলাইছো চন্দ্ৰকুমাৰ আগৰৱালাৰ সাহিত্য কৃতি সম্পৰ্কে আৰু তাৰ ওপৰত হ'ব পৰা 2-4টা MCQ সম্পৰ্কে আমি কি কৰিম যে আলোচনা কৰিম জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ অন্যতম আছিল চন্দ্ৰকুমাৰ আগৰৱালা আৰু চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম হয় 1867 চনত তেজপুৰৰ কলংপুৰ মৌজাৰ ব্ৰহ্মচানত আৰু অসমীয়া কবিতাক এক নতুন মাত্ৰা প্ৰদান কৰা এইজনা কবিয়ে 1937 চনত যে তেখেতৰ নিজৰ গুৱাহাটীৰ বাসভৱনত কি হয় মৃত্যু বৰণ কৰে বা ইহলীলা সম্বৰণ কৰে এতিয়া আহিছো আমি চন্দ্ৰকুমাৰ আগৰৱালাৰ ওপৰত হ'ব পৰা কেইটামান প্ৰশ্নৰ উত্তৰলৈ যে জোনাকী কাকতখনৰ প্ৰথম সম্পাদক গৰাকীৰ কোন আছিল যে জোনাকী কাকতখনৰ প্ৰথম গৰাকী সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা আৰু এই জোনাকী কাকতখন প্ৰকাশ পাইছিল 1889 চনত বনকুঁৱৰী কবিতাটো কোনে ৰচনা কৰিছিল যে বনকুঁৱৰী কবিতাটো চন্দ্ৰকুমাৰ আগৰৱালা দেৱে ৰচনা কৰিছিল যে জোনাকী কাকতৰ প্ৰথম বছৰৰ সংখ্যাত অৰ্থাৎ 1889 চনত প্ৰকাশিত হৈছিল বনকুঁৱৰী শীৰ্ষক কবিতাটি আৰু এই বনকুঁৱৰী কবিতাটোক কি বুলি কোৱা হয় যে প্ৰথম অসমীয়া ৰোমান্টিক কবিতা বুলি কোৱা হয় পৰৱৰ্তী প্ৰশ্ন প্ৰতিমাখন সৰু কিন্তু নিভাস সোণৰ বুলি কোনে মন্তব্য কৰিছিল যে প্ৰতিমাখন সৰু কিন্তু নিভাস সোণৰ বুলি লক্ষ্মীনাথ বেজবৰুৱাদেৱে মন্তব্য কৰিছিল প্ৰতিমা কবিতা পুথিখনত প্ৰতিমাখনত কেইটা কবিতা সন্নিৱিষ্ট কৰা হৈছে যে প্ৰতিমা কবিতা পুথিখন 1913 চনত প্ৰকাশ কৰা হৈছিল আৰু এই কবিতা পুথিখনৰ 45টা অৰ্থাৎ 2/5টা কবিতা সন্নিৱিষ্ট কৰা আছিল নেক্সট কোৱেশ্চন যে বিন বৰাগীত কেইটা কবিতা সন্নিৱিষ্ট কৰা হৈছে যে বিন বৰাগীত মুঠ 12টা গীতি কবিতাৰ সমষ্টি আৰু এই বিন বৰাগী গীতি কবিতা পুথিখন প্ৰকাশ পাইছিল 1923 চনত যে চন্দ্ৰকুমাৰ আগৰৱালা কোন যুগৰ কবি এনে ধৰণেও কি আহিব পাৰে কেতিয়াবা কুৱেশ্চন আহি যায় যে চন্দ্ৰকুমাৰ আগৰৱালা আছিল ৰোমান্টিক যুগৰ কবি এতিয়া আহিছো নেক্সট এটা প্ৰশ্নলৈ চন্দ্ৰামৃত কবিতা পুথিখন কেতিয়া প্ৰকাশ পায় যে চন্দ্ৰামৃত কবিতা পুথিখন 1967 চনত প্ৰকাশ পায় আৰু এই কবিতা পুথিখন যে 1967 চনত অতুল চন্দ্ৰ হাজৰিকাৰ সম্পাদনাত চন্দ্ৰকুমাৰ আগৰৱালাৰ সমগ্ৰ কবিতা আৰু অন্যান্য ৰচনাক একেথোপে চন্দ্ৰামৃত গ্ৰন্থ হিচাপে কি কৰা হয় যে প্ৰকাশিত কৰা হয় চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰ এটা বিশেষত্ব যে চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাসমূহৰ বিশেষত্ব আছিল যে সৌন্দৰ্যৰ সন্ধান মানৱ প্ৰীতি বৈদান্তিক প্ৰভাৱ বা অদ্বৈত দৃষ্টি বৈষম্যপূৰ্ণ পুৰণি পৃথিৱীক ধ্বংস কৰি সাম্যভাৱৰ ওপৰত প্ৰতিষ্ঠিত নতুন সমাজৰ আহ্বান আৰু সবল আশাবাদ চন্দ্ৰকুমাৰৰ কবিতাৰ বিশেষত্ব আছিল যে তেওঁৰ দৃষ্টিত সত্য আৰু সুন্দৰৰ কোনো ধৰণৰ প্ৰভেদ নাছিল তেওঁৰ দৃষ্টিতেই মানুহেই দেৱ মানুহেই হেব মানুহেই পৰাৎপৰ আছিল যে মানৱৰ নিশ্চতা আৰু স্বাৰ্থপৰতা দেখি ক্ৰোধ সংৰক্ত নয়ন হলেও যে মানৱৰ অসীম সম্ভাৱনা সম্পৰ্কে তেওঁ কেতিয়াও আস্থা হেৰুওৱা নাছিল তেজীমলা আৰু জলকুঁৱৰী কবিতা দুটা কোনে ৰচনা কৰিছিল যে তেজীমলা আৰু জলকুঁৱৰী কবিতা দুটা চন্দ্ৰকুমাৰ আগৰৱালা দেৱে ৰচনা কৰিছিল আৰু তেজীমলা আৰু জলকুঁৱৰী এনে ধৰণৰ কবিতাবিলাকত লোকগীতৰ প্ৰভাৱ যে মন কৰিবলগীয়া আছিল আৰু এই শ্ৰেণীৰ কবিতাতেই কি পোৱা যায় যে অভৌতিক পৰিৱেশ
যিটো ছুপাৰ নেচাৰেল বুলি কোৱা হয় তাৰ সাৰ্থকতা যে তেজীমলা জলকুঁৱৰী আদি কবিতাসমূহত প্ৰকাশ পাইছে। গতিকে চন্দ্ৰকুমাৰ আগৰৱালাৰ সম্পৰ্কে আমি আজি এইখিনিয়ে আলোচনা কৰিলোঁ। চ' আমি পৰৱৰ্তী সময়ত আন এজন সাহিত্যিকৰ বিষয়ে আলোচনা কৰিম। চ' তাৰ কাৰণে চেনেলটোৰ সৈতে জড়িত হৈ থাকিবলৈ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ছাবস্ক্ৰাইব বুটনটো টিপি দিয়াৰ পিছত বেল আইকনটো টিপি দিব।